হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আজি বহুদিনৰ মই ডেইলি ব্লগ এটা কৰিব ওলাইছোঁ আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, কাৰণ আজি মই মাৰ ঘৰত যাব ওলালোঁ। আমি গাড়ীত বহি গৈ আছোঁ মাৰ ঘৰত এটা বিশেষ কাৰণত, আৰু বিশেষ কামটো হৈছে আজি আমাৰ পঞ্চমী পোৱা দিন। গতিকে যিমান পাৰোঁ আপোনালোকক ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম। আৰু আমি ঘৰত আহি পালোঁ, আৰু আমাৰ মায়ে পঞ্চমীত খোৱা নিয়মভাগ আৰম্ভ কৰিছে। আৰু সম্পূৰ্ণকৈ ভিডিঅ'টো মই দিব পৰা নাই, তথাপিও মই চেষ্টা কৰিছোঁ অলপ দিবলৈ। আমাৰ সমাজত আগৰে পৰা 5 মাহত গৰ্ভৱতী মহিলাক পঞ্চমীত খোৱাৰ নিয়ম চলি আহিছে। এই পঞ্চমীত খালে গৰ্ভৱতী মহিলাৰ গৰ্ভত থকা সন্তান সুস্বাস্থ্য অধিকাৰী হয় বুলি কয়, আৰু লগতে মাতৃৰ স্বাস্থ্য ভালে থাকে বুলি কোৱা হয়। সেইবাবে এই নিয়ম কৰা হয়। আৰু পঞ্চমীত নিয়মভাগ আজি আমাক মায়ে খুৱাইছে, আৰু ভালে ভালে নিয়মভাগ পাৰ হৈ যায়, যাতে আপোনালোকেও আশীৰ্বাদ কৰিব। আৰু পঞ্চমীত খোৱালে বোলে উপহাৰ দিব লাগে, গতিকে মায়ে মোক ধুনীয়া চাদৰ মেখেলা এযোৰ গিফ্ট কৰিছে। আৰু এখেতকো মায়ে ধুনীয়া এটা স্পৰ্টিং গিফ্ট কৰিছে। আৰু ভিডিঅ'টো মই সম্পূৰ্ণকৈ ধুনীয়াকৈ দিব পৰা নাই, যদিও মই শ্বৰ্টকৈ হ'লেও মই স্মৃতি হিচাপে ভিডিঅ'টো ৰাখিব বিচাৰিছোঁ। আৰু লাষ্টত আমি আশীৰ্বাদ লৈছোঁ। কৃষ্ণই কৰিব দুখ হাৰি কাল মায়া
নাহি কেও জানিবা বিষ্ণু হে সমস্ত জগতে নাম জানিবা বিষ্ণু হে সমস্ত জগতে খুদিব পাৰা এহেজাৰ নিশা কাৰিলো সপোন দেখো জুখিব পাৰা বুকুৰে হেঁপাহ কাৰিলো হিয়ালি সাঁচো বিচাৰিছো ৰবাৰী হৈ মৰে আপোন আছিলো আছো কাষত সদায় থাকিম মৰণে মাতিলেও কথা ৰাখিম আছিলো আছো কাষত সদায় থাকিম মৰণে মাতিলেও কথা ৰাখিম সাতো জনমৰ বাঁধোনেৰে থাকিম তুমি আৰু মই আৰু শেষত আমি দুয়োৰে গোপিনী ভৰি ধৰি সেৱা লৈছোঁ। আৰু যদি ভিডিঅ'টো কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। মৰম মৰম তোমাৰ দুবাহুৰে মাজতে জ্বলাং জ্বলাং লাগে দেখো আজি নিজকে